আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্ট মাৰিবলৈ বাধ্য হ'ব যে কি কাম নোহোৱা ভিডিঅ' বনাইছ তই কণ্টেণ্ট বিচাৰি পোৱা নাই নেকি হয় নমস্কাৰ কণ্টেণ্টত দম নথকা কাম নোহোৱাৰ বাবে কেৱল ভিডিঅ' বনাই ভাল পোৱা দীপক মেধিয়ে আপোনালোকক আজি পুনৰবাৰ দীপক মেধি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ যিসকল যুক্তিবাদী হয় যিসকল প্ৰেক্টিকেল হয় তেওঁলোকে এই ভিডিঅ'টো নাচাব এতিয়াই স্কিপ কৰক আৰু মোৰ পৰা বিদায় লওক কিন্তু যিসকলে মাকক ভাল পায় যিসকলে সন্তান আৰু মাতৃৰ যি সম্পৰ্ক সেই সম্পৰ্কটোক এতিয়াও বিশ্বাস কৰে শ্ৰদ্ধা কৰে তেওঁলোকে এই ভিডিঅ'টো চাওক আৰু তাৰ পিছত মতামত দিব কাৰণ এই ভিডিঅ'টো মাতৃ সন্তানৰ সম্পৰ্কক আৱেগিক কৰা এটা ঘটনা আজি ৰাতিপুৱা বিচনাৰ পৰা তেতিয়া টোপনিৰ পৰা উঠা নাই যে ভিন্দুৰ ফোন আহিল যে ভিন্দু হেনো মোৰ ৰুমত আহি আছে আগতে গম পাওঁ আহিব বুলি কিন্তু ইমান সোনকালে আহিব বুলি গম নাপাওঁ যে ভিন্দু মোৰ ৰুমত আহি আছে আৰু সেয়েহে মই ফোনটো ৰিচিভ কৰি আৰু কৈছে যে মোৰ ৰুম ভাড়া মোৰ য'ত ৰুম তাৰ সন্মুখৰ ৰাস্তাত আছে গতিকে মই চকু দুটা মোহাৰি বিচনাৰ পৰা উঠি গ'লো আৰু ভিন্দুক আনিবলৈ গ'লো আৰু ৰুমলৈ আনিলোঁ তাৰ পিছত টপলা দুটামান আনিছে চাউল আনিছে আৰু তাৰ লগত কেইটামান বস্তু আনিলে আৰু সেই বস্তুকেইটা দেখি সঁচাকৈ আৱেগিক হৈছোঁ আৰু তাৰ পিছত আপোনালোকক সেই বস্তুকেইটা মই দেখুৱাম এতিয়া সেই বস্তুকেইটা কি আৰু তাৰ পিছত সেইকেইটা বস্তু চোৱাৰ পিছত আপোনালোকে ক'ব যে কেইটকাৰ বস্তু সেই বস্তুখিনি হৈছে এইখিনি চাউল দি পঠাইছে এই পিয়াজ কেইটামান দি পঠাইছে নহৰু কেইটামান আদা দি পঠাইছে আৰু টেঙা তিনিটা আলু আৰু তাৰ উপৰি নাৰিকলৰ লাৰু কেইটামান কৰ্দৈহীৰা জ্বালা যিহেতু মই কৰ্দৈহীৰা জ্বালা ভাল পাওঁ আৰু জলকীয়া কৰ্দৈহীৰা ভোট জলকীয়া বুলি কয় তাৰপিছত তিয়হ এটা আৰু মাছ কেইপিচমানো ভাজি দি পঠাইছে এতিয়া যদিহে চাবলৈ যাওঁ তেন্তে এইকেইটা বস্তু দিওঁতে মাই হয়তো কেইটামান নহৰু এক পিচ আদা ডাঙৰ আদা এক পিচ দিয়াৰ তুলনাত মাই সেইখিনি টকা বেছিকৈ কিনি দিব পাৰিলেহেঁতেন এক পিচ দিলে আৰু 4টা নহৰু কিয় দিলে 4-5টা নহৰু কিয় দিলে এক পিচ আদা কিয় দিলে অলপতো বেছিকৈ দিব পাৰিলেহেঁতেন কিন্তু বেছিকৈ কিয় নিদিলে জানেনে মায়ো জানে যদিহে বেছিকৈ দিব লগা হয় তেন্তে মায়ে ক'ব যে কালি যে আমাৰ ভিন্দু অৰ্থাৎ মাই বাবা বুলি মাতে ভিন্দুক বাবাই যে সৰু বাৰ তাত আৰু মোক সৰু বা বুলি মাতে আমাৰ দাদাক ডাঙৰ বাবা বুলি মাতে গতিকে সৰু বাৰ ৰুমত যাব গতিকে অমুক বস্তু কিনি আনি দে তেতিয়া হয়তো ঘৰৰ বাকী সদস্যবিলাকে ক'লেহেঁতেন কি কিনি দিব লাগে তাত কিনি ল'ব দে ইমান জেগা বৈ কিয় নিব লাগে কষ্ট কৰি সেই একেই দাম একেই বস্তু কেইটামান টকা কিনি ল'ব কিন্তু সেইখিনি কথা মাই জানে বাবেই কিনিব দিয়া নাই নিজৰ পাকঘৰত যিকেইটা বস্তু আছে তাৰেই এপদ অকণ বস্তু দি পঠাইছে আৰু সেইটো হৈছে মায়ো জানে কিনি খাবও পাৰে কিন্তু তাৰ পিছতো সেই পাকঘৰৰ বস্তুকেইটা দি মাই যিটো শান্তি পাইছে নহয় বাকী কেইদিন খালেও যেন গাত লগা নাই মোৰ আজি যেন বস্তুকেইটা খাই কিবা এটা গাত শক্তি পাম মাকৰ এনেকুৱা অনুভৱ মাকৰ হাতেৰে যিকেইটা বস্তু দি পঠাব সেইকেইটা খাই যেন পুৰা মই ফুল এনাৰ্জি পাম মাকৰ তেনেকুৱা এটা অনুভৱ হয় আৰু সেই অনুভৱখিনিক অনুভৱ কৰিব পৰা প্ৰত্যেকটা সন্তানে নিশ্চয়কৈ বুজিব পাৰে সঁচাকৈ বহুত বেছি শক্তি পোৱা যায় মাকে বনাই দিয়া আঞ্জাখনত বহুত বেছি আৱেগ থাকে মাকে দিয়া এই বস্তুকেইটাত 4 পিচ মাছ ভাজি পঠাই দিছে আৰু সেই 4 পিচ মাছ ভাজি পঠাই দিয়াৰ পিছত ইয়াত মই খাম এতিয়া কিন্তু বস্তুটো মাছ মই হোটেলত খাই আছোঁ হোটেলত ভাত যিহেতু মাছ ভাজি খাবলৈ অলপ হেলা লাগে সেয়ে দুপৰীয়া হোটেলত খাওঁ ভাত আৰু তেতিয়া মাছ খাওঁ মাংসও খাওঁ কিন্তু সেই মাছখিনি গৰম ধুনীয়াকৈ মিক্স মছলা সানি দিয়ে কিন্তু আজিৰ এই মাছখিনি ঠাণ্ডা হৈ গৈছে ৰাতিপুৱাতে ভাজি দি পঠাইছে হয়তো মই 12টা মানতহে খাম ঠাণ্ডা হৈ গৈছে কিন্তু ঠাণ্ডা হৈ গ'লেও যিটো সোৱাদ যিটো অনুভৱ যিটো আৱেগ সেয়া কেৱল মাতৃ আৰু পুত্ৰৰ সম্পৰ্কক মাতৃ পুত্ৰ বুলি নহয় পুত্ৰী হ'ব পাৰে মাতৃ আৰু সন্তানৰ যি সম্পৰ্ক সেই সম্পৰ্কক অনুভৱ কৰিব পৰা সকলেহে বুজিব আচলতে এয়া কি ঘটনা আৰু এয়া আচলতে কি এক শক্তি আৰু সেইবাবে কওঁ যে এই মাতৃ পুত্ৰৰ যিটো সম্পৰ্ক এই সম্পৰ্কক আজি এনেকৈ বুজি আছোঁ এটা সময় আহে এটা পৰিস্থিতি আহে বিভিন্নজনক দেখিছোঁ বিভিন্ন সময়ত আজি বুজিছোঁ মাকক এটা সময়ত সকলোৱে বুজে কিন্তু এটা সময় আহি পৰে যেতিয়া মাকৰ সেই আৱেগখিনিক নুবুজা হয় মাকৰ অনুভৱখিনিক নুবুজা হয় হয়তো সেই একেখন নাৱৰেই যাত্ৰী হয়তো কাইলৈ ময়ো হ'ব পাৰোঁ কিন্তু সেই সময় সেই পৰিস্থিতি নে সেই সংগী নে সেই মানুহ যাৰ বাবে এজন সন্তানে মাকক ইমান ভালকৈ বুজাৰ পিছতো ইমান বছৰে বুজাৰ পিছতো কেইটামান বছৰৰ পিছত নুবুজা হৈ যায় কাৰ বাবে পৰিস্থিতি দায়
নে সেই সন্তানৰ মনটো দায়, সন্তান দায়, নে সেই সন্তানৰ লগত যি সংগী আহিব সেই সংগীগৰাকীৰ খুচখুচনি বা সেই সংগীগৰাকী দায়? মা কচম কৈছোঁ, বিদ্যা শপত কৈছোঁ, এটা কথাই ক'ম, দায় যিয়েই নহওক কিয়, যদি সন্তান দায় তেন্তে সন্তানেও ইমান অন্তদণ্ডত ভোগক, সেই সন্তানে ইমান বেছি কষ্ট পাওক, এগৰাকী মাতৃয়ে যিমান বেছি কষ্ট পায় তাতকৈ বহুত বেছি। যদি সেই সন্তানৰ সংগীগৰাকী দায়, সংগীগৰাকীয়ে যদি খুচখুচনিত যদি সন্তান সলনি হ'বলৈ বাধ্য হয়, তেন্তে সেই সংগীগৰাকীয়ে ইমান বেছি শাস্তি পাওক, ইমান বেছি অন্তদণ্ডত ভোগক, ইমান বেছি কষ্টত ভোগক, যাতে মাকে যিমান কষ্ট পায় তাতকৈ যাতে 4 গুণ বেছি কষ্ট সেই উপাদানটোৱে পাওক, যিটো উপাদানৰ বাবে সন্তান আৰু মাতৃৰ সম্পৰ্কত ফাট মেলে বা দূৰত্ব আহে বা মাকে কষ্ট পায়। আৰু এইটো অভিশাপ চভিশাপ নহয়, ৰাতিপুৱাই পৰা ভগৱানলৈ প্ৰাৰ্থনা, আৰু একেবাৰে শুদ্ধ অন্তৰেৰে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, আৰু ভগৱানক যেতিয়া শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা কৰা হয় ভগৱানে শুনে, আৰু চাওঁ ভগৱানে শুনে নে নুশুনে। গতিকে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাম নোহোৱা কণ্টেণ্ট এটাৰ ভিডিঅ' যে আপোনালোকে শেষলৈকে চালে তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।